তেখেতে নচলা পইচা আজি তাৰিখত হাগ্ৰামা মহিলাৰ এইবাৰেই লাষ্ট। ৰাতিপুৱালে প্ৰমোদ বড়ো ডাঙৰে তেখেতে গালি নিদিলে তেখেতৰ মানে ভাতটো হজম নহয়, যাৰ কাৰণে ৰাতিপুৱালে মিডিয়া দেখিলে লম্ফ জম্ফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আমাৰ সন্মানীয় চিফক তেখেতে টাৰ্গেট কৰি লয়। 2008 আৰু 12 মুছলমান আৰু বড়ো ভাইসকলৰ মাজত যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল সেই সময়ত BTCৰ চিফটো হাগ্ৰামা মহিলাৰেই আছিল। তেখেতে গোটেইখিনি দুখ UPPL আৰু BJP যি এলায়েন্স গভৰ্ণমেণ্ট জাপি দিব বিচাৰিলে নহ'ব। হাগ্ৰামা মহিলাৰ যিখিনি কথা তেখেতক মানে আজি তাৰিখত উত্তৰ দিবৰ কাৰণে আমাৰ লাজ লাগে। হাগ্ৰামা মহিলাৰ ডাঙৰে শাসন চলাইছিল BTCত 17 বছৰ, সেই সময়তে অৱৰণিষ্ঠ সংগঠন জন্ম হৈছিল। তেখেতে পাৰিলে ৰাজনীতিৰ পৰা সন্যাস ল'ব লাগে আজিৰ তাৰিখত। তেখেতক ৰিজেক্ট কৰিছে, তেখেতে ৰিজেক্টেড পিচ। হাগ্ৰামা মহিলা আজিৰ তাৰিখত ৰিজেক্টেড পিচ। হাগ্ৰামা মহিলাৰে দিনে ৰাতি এইটোৱে চিন্তা কৰি আছে যে নিজক কেনেকৈ বচাব পাৰিম, তেখেতে পাৰ্টি বচাবৰ চিন্তা কৰা নাই। মহিলাৰে তেখেতে এইটো কথা কোৱাৰ যি আঁৰৰ ৰহস্য এইখিনি মই ক'ব বিচাৰিছোঁ। তেখেতে আজি তেখেতৰ হাতত পাৱাৰ নোহোৱাৰ কাৰণে তেখেতৰ যি মানসিক ভাৰসাম্য এয়া হেৰাই পেলাইছে। তেখেতে অত্যন্ত ডিপ্ৰেশ্যনত আছে, যাৰ কাৰণে তেখেতে আবুল তাবুল বকি থাকে। ৰাতিপুৱালে প্ৰমোদ বড়ো ডাঙৰে তেখেতে গালি নিদিলে তেখেতৰ মানে ভাতটো হজম নহয়, যাৰ কাৰণে ৰাতিপুৱালে মিডিয়া দেখিলে লম্ফ জম্ফ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া আমাৰ সন্মানীয় চিফক তেখেতে টাৰ্গেট কৰি লয়। তেখেতে ক'ত অশান্তি দেখি পালে আপোনালোকে চাব। 2008 আৰু 12 মুছলমান আৰু বড়ো ভাইসকলৰ মাজত যেতিয়া গোষ্ঠী সংঘৰ্ষ হৈছিল সেই সময়ত BTCৰ চিফটো হাগ্ৰামা মহিলাৰেই আছিল। সেই সময়তো প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াতে চিফ নাছিলে। তো অশান্তিটো কাৰ সময়ত হৈছিলে? তেখেতৰ সময়ত গোষ্ঠী সংঘৰ্ষ হ'ব। ইয়াৰ পিছত মানে যেতিয়া শান্তিটো আহিব, শান্তি অহাৰ পিছত কাৰোবাক মানে দায় ধৰিলেতো নহ'ব। তেখেতে গোটেইখিনি দুখ UPPL আৰু BJP যি এলায়েন্স গভৰ্ণমেণ্ট জাপি দিব বিচাৰিলে নহ'ব। যেতিয়া তেওঁলোকে কংগ্ৰেছৰ লগত BTCখন শাসন কৰি আছিলে 17 বছৰ ধৰি, সেই সময়ত যে অশান্তি বিৰাজ কৰি আছিল, মানুহ কথা ক'ব পৰা নাছিল, ওলাব পৰা নাছিল, বেপাৰ বাণিজ্য কৰিব পৰা নাছিল, আৰু সেই সময়ত আমাৰ মানুহবিলাক যিবিলাক BTCৰ বাসিন্দা আছিল সকলো জাতি জনগোষ্ঠীয়ে অশান্তি ভুগিবলগীয়া হৈছিল। তেখেতসকলে ভয় ভাবুকিৰে জীৱন যাপন কৰিবলগীয়া হৈছিল। BTR একৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া BTR CM হোৱাৰ পিছত আজি আপোনালোকে চাব এটা শান্তি বিৰাজ কৰিছে BTRৰ। গতিকে হাগ্ৰামা মহিলাৰ যিখিনি কথা তেখেতক মানে আজি তাৰিখত উত্তৰ দিবৰ কাৰণে আমাৰ লাজ লাগে। তেখেতৰ সময়ত যিখিনি নৰসংহাৰ কৰিলে, তেখেতৰ সময়ত যিটো ধোকাবাজ কৰিলে, জাতি জনগোষ্ঠীৰ মাজত যিটো ভেদাভেদ সৃষ্টি হ'ল, আপোনালোকেতো জানিব সাংবাদিক হিচাপে। সেই সময়তেতো যি সময়ত হাগ্ৰামা মহিলাৰ ডাঙৰে শাসন চলাইছিল BTCত 17 বছৰ, সেই সময়তে অৱৰণিষ্ঠ সংগঠন জন্ম হৈছিল। ইয়াৰ মানে কি? মানুহবিলাক অশান্তিত আছিল, এইকাৰণে অৱৰ সংগঠন জন্ম হৈছিল। তাৰমানে বিভিন্ন জাতি জনগোষ্ঠীয়ে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে একত্ৰিতভাৱে মানে নিব পৰা নাছিল। সেইটোৱে প্ৰমাণ। নহ'লেতো অৱৰ সংগঠন জন্ম নহ'লে হয়, হ'লে হ'ব নেকি? আজিৰ তাৰিখত তেখেতক ক'বলগীয়া আমাৰ বহুত আছে, আমি তেখেতক ক'ব বিচৰা নাই। তেখেতে পাৰিলে ৰাজনীতিৰ পৰা সন্যাস ল'ব লাগে আজিৰ তাৰিখত। তেখেতৰ দিন উকলি গৈছে। তেখেতে নচলা পইচা আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ এইবাৰেই লাষ্ট। MP ইলেকশ্যনৰ পিছত হাগ্ৰামা মহিলাৰীক আপোনালোকে পলিটিক্সত দেখা নাপাব। আজি ভৱিষ্যতবাণী কৰিছোঁ, BTRৰ ৰাইজে তেখেতক প্ৰত্যাখ্যান কৰিছে, তেখেতক ৰিজেক্ট কৰিছে। তেখেতে ৰিজেক্টেড পিচ। হাগ্ৰামা মহিলা আজিৰ তাৰিখত ৰিজেক্টেড পিচ। আৰু BPF দলৰ যিবিলাক কৰ্মকৰ্তা আছে তেওঁলোকে বহু সংখ্যক কৰ্মকৰ্তাই এতিয়া UPPLত আহিবৰ কাৰণে ৰেডি হৈ আছে। হাগ্ৰামা মহিলাৰে দিনে ৰাতি এইটোৱে চিন্তা কৰি আছে যে নিজক কেনেকৈ বচাব পাৰিম, তেখেতে পাৰ্টি বচাবৰ চিন্তা কৰা নাই। কেতিয়া CBI ৰেড লাগি যায়, কেতিয়া NI লাগি যায়। কাৰণ সেই সময়ত কিছুমান মানুহ কোকৰাঝাৰত দেখা দেখি দিন দুপৰতে কোনোবা ছাত্ৰ নেতাক হত্যা কৰা হৈছিল। ক'ৰবাত নহয় ক'ৰবাত সন্দেহৰ আঙুলি কিন্তু সেই সময়ৰ বাঘা বাঘা নেতাবিলাকৰ তাতে গৈছিল। আৰু এই কথা NI ভালদৰে জানে। আৰু ইয়াৰ কাৰণে CBI অলৰেডি চাৰ্জশ্বিট কৰিছে, বহুতখিনি কিবা কিবি আহিছে, এইখিনি ক'ব যোৱা নাই। আজি তেওঁ অকণমান এক্টিভ হৈ দেখুওৱা মানে কি, এইটো BPF পাৰ্টিক বচাবৰ কাৰণে নহয়, তেখেতক যাতে জেললৈ নিব নোৱাৰে এইকাৰণে তেখেতে মানে পাব্লিক মেণ্ডেটটো ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰি আছে। যিকোনো প্ৰকাৰে তেখেতে পাৱাৰ নহ'লে তাৰমানে পাগলৰ নিচিনা হৈ যায়।
অকণমান মেণ্টেলৰ পেচেণ্ট দৰে হৈ যায় যিবিলাক মানুহ ড্ৰাগছ খাই নহয় ড্ৰাগছ নাপালে অকণমান মেণ্টেলবিলাক হেলি যায় নহয় ব্ৰেইনবিলাক তেওঁলোকে সুস্থিৰভাৱে থাকিব নোৱাৰে ঠিক তেনেকৈ হাগ্ৰামা মহিলাৰীৰ অৱস্থা তেখেতৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আজিৰ তাৰিখত সমালোচনা কৰাৰ নৈতিক অধিকাৰ তেখেতে হেৰাই পেলাইছে কাৰণ তেখেতৰ সময়তে অত্যন্ত ধন দাবী এক্সটৰশ্যন সেই সময়তে কিবা মানে কমিউনেল ক্লেছ কিবা কৰাপশ্যন হৈছিলে আৰু তেখেতে আজিৰ তাৰিখত ধাৰ ধুৰ কথা নকোৱাই ভাল সেই সময়ত দুনীয়াৰ ঠিকাদাৰবিলাকৰ টকা পইচা লৈ তেখেতে ৩,০০০ কোটিতকৈ অধিক ধাৰ কৰাৰ পিছতো তেখেতৰ লাজ নালাগে আজিৰ তাৰিখত বিটিয়াৰবাসী জনাটো খুবেই মানে জৰুৰী অত্যন্ত প্ৰয়োজন যে হাগ্ৰামা মহিলাৰ সময়তে ৩,০০০তকৈ অধিক কোটি টকা কিন্তু ধাৰ লাগিছে তাৰমানে বিটিয়াৰবাসীৰ সকলো মানুহৰ মূৰত আজি ৩,০০০ কোটি কিবা নহয় কিবা এটা ঋণ লাগি আছে তেখেতে কৈছে কি তেখেতে চৰকাৰ হোৱাৰ পিছত মানে লেণ্ড পট্টা দিব ১৭ বছৰত তেখেতে লেণ্ড পট্টা কিয় নিদিলে আপোনালোকে চাব UPPL আৰু BJPৰ যি এলায়েন্স গভৰ্ণমেণ্ট আছে ৪০,০০০তকৈ অধিক মাটিৰ পট্টা দিলে ১৭ বছৰত কিন্তু হাগ্ৰামা মহিলাৰী সেই কাম কৰিব পৰা নাছিল হাগ্ৰামা মহিলাৰী এণ্ড তেওঁৰ কোম্পানী আজি লাজ পাব লাগে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত লেণ্ড মেলা পাতি ফালে ৰাইজক মুকলিভাৱে মাটি পট্টা দিয়াৰ এটা সুযোগ দিছে কোনোদিনা ভাবিব পৰা নাছিল হাগ্ৰামা মহিলাৰী যে এনেকৈ মেলা পাতি ফালে মানুহক মানে মাটি দিব পৰা যায় তেখেতে সেই সময়ত মানুহক নেগলেক্ট কৰিছিল কাৰণে বিভিন্ন জাতি জনগোষ্ঠীক ডমিনেট কৰিছিল কাৰণে অবৰ সংগঠন জন্ম হৈছিল আজিৰ তাৰিখত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ শান্তি বিৰাজ কৰিছে আৰু এই কাৰণে আমাৰ পুৰা ডাটা প্ৰুফ আছে ৪০,০০০তকৈ অধিক আমি মাটি পট্টা দিব পাৰিছোঁ আমি আজিৰ তাৰিখত গৌৰৱেৰে ক'ব পাৰোঁ আমি বিটিআৰবাসীৰ কাৰণে কাম কৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীক এক লৈ পেলাই কাম কৰি আছোঁ এইকাৰণে মই অনুৰোধ কৰিব বিচাৰিম হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপুনি অকণমান তেজপুৰত গৈ পেলাই আপোনাৰ মেণ্টেলটো অকণমান ব্ৰেইনটো চেকআপ কৰি লওক যাতে এনেকৈ আবুল তাবুল বুকি পেলাই আপোনাৰ কেতিয়াবা যাতে গলখন ফাটি নাযায় আৰু ৰাইজে আপোনাক অলৰেডি বিদায় দিছে ৰাজনীতিৰ পৰা আপোনাৰ যি ৰাজনীতিৰ পাখা খেল এইটো দালি আকবাৰ নগ'লে কাৰণ ১৭ বছৰৰ আপোনাক কাম কৰা সুযোগ দিছিলে বিটিআৰবাসীয়ে কিন্তু আপুনি ১৭ বছৰ একো দালে কৰিব নোৱাৰিলে আৰু এইকাৰণে আপুনি লাজ পাব লাগে আপোনাৰ কোম্পানীটো লাজ পাব লাগে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপুনি কেনেকৈ এজন নেতা চবেই জানে আপোনালোকৰ না কোনোবা ফ্ৰীকৈ কথা পাতিব পাৰে না কিবা সমস্যাৰ কথা পাতিব আপুনি সুযোগ দিছিলে আপুনি ডিক্টেটৰশ্বিপৰ দৰে শাসন কৰিছিলে বিটিআৰবাসীক এতিয়া সকলোৱে মুক্ত মনে ইয়াতে জীয়াই থাকিব পাৰিছে বেপাৰ বাণিজ্য কৰিব পাৰিছে কোৱালিটি এডুকেশ্যন ল'ব পাৰিছে সকলোৱে আজি নিজৰ কলা সংস্কৃতি লৈ পেলাই জীয়াই থাকিব পাৰিছে গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেখেতক মই এই মঞ্চৰ যোগেদি অনুৰোধ জনাব বিচাৰিম আপুনি যিমান কথা ক'লেও যিমান সমালোচনা কৰিলেও বিটিআৰবাসীয়ে আপোনাক কিন্তু বিশ্বাস নকৰে